ফালে পূজাৰ কাৰণে ফলমূল চলমূল কাটি থকা হৈছে কলপাত চলপাত কাটি আনিলে ন নিলয় আহিলে এইটো অকণমান নিয়মটো আৰু ন অকণমান নিয়মটো কাটি লোৱা মই কাপোৰ পিন্ধি লওঁ দেই সো হেল্ল' এণ্ড গুড মৰ্ণিং গাইজ মই গীতাঞ্জলি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মাই এণ্ড বেটা ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি বিশ্বকৰ্মা পূজা সেইকাৰণে ঘৰতে সৰুকৈ নিয়ম অকণমান কৰা হৈছে এতিয়া এইফালে হাজবেণ্ডে পূজা কৰি আছে এইফালে আমাৰ বিশ্বকৰ্মা শৰাই চৰাই দিয়া হ'ল ইয়াতে অকণমানি বেটাৰ কাঁড়ী এখনো থৈ দিছোঁ আৰু এয়া হাজবেণ্ডৰ বস্তুবোৰ এনেকৈ কেমেৰা বস্তুবোৰ সজাই থোৱা আছে এইফালে চুমচুম আৰু মই বহি আছোঁ পূজা কৰিছে ন দেহা আজি বিশ্বকৰ্মা পূজা কৈ দিয়া জয় বিশ্বকৰ্মা কি জয় কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম হৰি দুৰ্গা ৰাম ৰাম হৰি ৰাম জয় ৰাম হৰি 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 ৰাম বাইকত পূজা কৰি লওক যিখন আমাৰ সাৰথী বসন্তী এইটো বেটা চাই আছে ভিতৰৰ পৰা কৃষ্ণ হৰি গাড়ীখনতো ফুৰাই দিবা ইয়াত দেউতাই অলৰেডি মালা চালা লগাই দিলে কৃষ্ণ ৰাম কৃষ্ণ হৰি কৃষ্ণ A few moments later. তো এতিয়া ঘৰত পূজা চূজা কৰি হৈ গ'ল এতিয়া আমি অকণমান ওলাই যাবলৈ লৈছোঁ ক'ত যাম গৈ পাই তাতে দেখাম আৰু তো এতিয়া আমি আহি পালোঁ আমাৰ ডিব্ৰুগড়ৰ টিভি চেণ্টাৰলৈ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰত যিহেতু মোৰ হাজবেণ্ড ইয়াত কাম কৰে আৰু এয়া আহি পাই প্ৰথম সেৱা চেৱা কৰি ল'লোঁ আৰু সেৱা কৰি খিচিৰিও খালোঁ পায়সো খালোঁ খাই বৈ এতিয়া ভাবিছোঁ এবাৰ আপোনালোককো দেখাওঁ টিভি চেণ্টাৰৰ ভিতৰখন তো আহকচোন চাওঁ সেই ভিতৰলৈ গৈ সেই তাত আগলৈ সেই তাত পূজা পাতিছে তো এতিয়া ভিতৰলৈ সোমাই আহিছোঁ আৰু আপোনালোকক দেখাম মোৰ হাজবেণ্ডে কি কাম কৰে সেইটো সোমাই এইফালে চাওকচোন কি ধুনীয়াকৈ সজাই দিছে মানে ইয়াত কাম কৰা মানুহে ইমান ধুনীয়াকৈ বনাইছে এইফালে আমাৰ প্ৰয়াত ভূপেন হাজৰিকাদেৱ এইখিনিও বনাইছে নেকি ইমান ধুনীয়াকৈ বনাইছে এইটো ষ্টুডিঅ' বন্ধ আজি এইটো মোৰ হাজবেণ্ডে কৰা কামৰ ইয়াত কেমেৰামেন সোমাই থাকে মোৰ কেমেৰামেনটো ইয়াতে শুই থাকে এনিটাইম এইবিলাকো ইয়াৰে কৰ্মচাৰীয়ে বনোৱা বোলে কোনো বাহিৰৰ পৰা কিনা মেলা নহয়
আকৌ এতিয়া উঠি আহিলোঁ কি আছে ইয়াত आउटडोर कैमरा है बैटरी सिस्टम सब अलग आउटडोर कैमरा रूम अलग है इंडोर कैमरा अलग तो आईटी सेक्शन रिपेयरिंग में जो हमारा ये सेक्शन यहाँ पर हम बाहर ले जाऊँ ऐसे कैमरा से मैं सब অনুগ্ৰহ কৰি জোতা খুলি প্ৰৱেশ কৰক খুলি আহিছোঁ কি হয় কেনেকুৱা হয় সব ইয়াত অবজেক্ট এইফালে টিকলিজনীয়ে ভিডিঅ' চাই আছে তা দিয়ে কোনো রকমে তার সংসার চলত এই অবস্থায় যদি অন্য কোনো খরচা করতে মানে? হতো তাদের মনে হতো যেন মাথায় কেমেৰা পাহাড় ভেঙে কন্ট্ৰোল পড়ল ইউনিট হয় প্রতি বছরের জন্য এই বস্তুটো দেখিছোঁ কিবা কিবি নাৱে চাৱে থাকে এইটো আগলৈ কৰি দিয়ে এই নাৱৰ নহয় ইয়াত কেমেৰা কন্ট্ৰোল হয় ইয়াত ইনপুট কিমানটা বললেন এই যে ষ্টুডিও এইটো বন্ধ হৈ আছে ষ্টুডিও দিয়ে কতবার আমি তোমায় বলেছি এইটো এটা চকু কি ধুনীয়া পিচ বনাইছে একদম মিহি টিচারকে দেখতে লাগলো উনি কি পড়াছিলেন শুনছিল দ্বিতীয় এতিয়া নামি গৈ থাকোঁ আৰু ইয়াৰ পৰা তো এনেকৈ কৰি ওলাই আহিলোঁ আৰু এতিয়া আৰু এটা জেগালৈ গৈ আছোঁ দেখাই আছোঁ ৰ'ব A few moments later. তো টিভি চেণ্টাৰৰ পৰা ওলাই আহি এতিয়া আমি পালোহি মোৰ হাজবেণ্ডৰ অন্য এটা অফিচ হাজবেণ্ডৰ অফিচ বুলিয়ে কৈছোঁ মানে হাজবেণ্ড য'ত কৰে এইটো GTPL VNS তো ইয়ালৈও আহিলোঁ পূজা চাবলৈ আৰু ভিতৰলৈ গৈ দেখাইছোঁ আপোনালোক আহক এইফালে সোমাই আহিলোঁ এইফালে বনি আছে খিচিৰি ইয়াত পূজা পাতি আছে এতিয়া ওপৰৰ পৰা এবাৰ দেখাই আহোঁগৈ প্ৰথম এইফালে এইটো কণ্ট্ৰল ৰুম বহি আছে গুগল কৰি আহিলে এটা ডিস্ট্ৰিক্ট চলি আছে বিজনেছ ইয়াবা আছিলে কণ্ট্ৰল ৰুম তাৰ পৰা এইটো হৈ গৈছে ষ্টুডিঅ' বা ইমান ঠাণ্ডা ষ্টুডিঅ' এইটো ষ্টুডিঅ' মই ইয়াতে বহু ক'ত বহা সেইটো চুকত এইটো পৰা আমাৰ বিজনেছ চলি আছে দেখাই দিবা কোনটো এইটো নেকি কম্পিউটাৰত এইটো মানে অনলাইন মেচিন ইয়াৰ পৰা কি চলি আছে আমাৰ VNS এইটো চলি চেনেলটো আছে, চলি আছে এইটো তো VNSত এটা প্ৰগ্ৰেম চলে যিটোৰ নাম নেকি আপোনাৰ অনুৰোধ আমাৰ গান তো তাত লাইভ চং বুজোৱা হয় লাইভ গান সেই প্ৰগ্ৰেমটোত আপোনালোকে কল কৰি পিনে যিকোনো গান অনুৰোধ কৰিব পাৰে আৰু সেই অনুৰোধ কৰিলে মানে সেই গানটো বজাই দিয়া হয় আপোনালোকৰ কাৰণে তো সেই প্ৰগ্ৰেমটো হয়তো বহুতে চাই চাগে তো সেই প্ৰগ্ৰেমটো ইয়াৰ পৰাই লাইভ হয় এইফালে মোৰ হাজবেণ্ডে কেমেৰা কণ্ট্ৰল কৰি থাকে আৰু অৰ্চনা বাই ইয়াতে বহি লাইভ কৰি থাকে তো এয়াই আৰু মোৰ হাজবেণ্ডে কৰা কামৰ বিষয়ে ক'লোঁ আজি কি কি কৰে একচুৱেলি কেমেৰা কাম টিভি চেণ্টাৰত যিটো মানে কেমেৰাৰ কাৰণে যিটো ষ্টুডিঅ' আছিলে ষ্টুডিঅ'টো বন্ধ আছিলে সেইকাৰণে দেখাব নোৱাৰিলোঁ কিন্তু VNSৰ এইটো আৰু কেতিয়াবা হয়তো বাহিৰলৈও যাবলগীয়া হ'ব পাৰে প্ৰগ্ৰেম চগ্ৰেম থাকিলে যায় সেয়াই আৰু তাৰপৰা অলপ পিছত তললৈ গৈ আকৌ পূজাৰ মণ্ডপত দেখাই আছোঁ তো এইফালৰ পৰা ওলাই গৈ এইটো কি হয় নিউজ ৰুম নিউজ ষ্টুডিঅ' কোনখন স্ক্ৰীণত চাই নাই আছোন একো অঁ এই লেপটপটো চাই ইয়াতে মাউচ টিপি চাই থাকে আৰু পঢ়ি গৈ থাকে ইও যায় তাৰমানে ইও যায় ও বেলুন দেখিলে নেকি নাই দেখা মাউচটো দেখিলে আমি নিউজ পঢ়িম এতিয়া পঢ়িম আজিৰ খবৰ
আজিৰ খবৰ প্ৰায় এইফালে এইবোৰ এডিটিং ৰুম এডিটিং কৰি আছে কোনোবাই ইমান নেমাতে নহয় এতিয়া ভাল পাইছে পূজা চলি আছে ইয়াত A few moments later. তো গাইজ এতিয়া অলপ সময় হ'ল আহি ঘৰ পালোহি আৰু বেটা শুই গ'ল কাৰণ আমি যেতিয়া ওলাই গৈছিলোঁ তেতিয়াই টোপনি আহিছিলে বাট আমি উলিয়াই লৈ গ'লোঁ তাক আৰু সি ওলাই যোৱাৰ কাৰণে অলপ মানে ভালে সময় থাকিলে আৰু তাৰপৰা লাষ্টলৈ সি নোৱাৰিলেগৈ সেইকাৰণে অকণমান আমনি কৰিলে আৰু সেইকাৰণে জল্দি গুচি আহিলোঁ আৰু মোৰ ভিডিঅ' কৰা নহ'ল তো যাওঁ অকণ বেটাৰ লগত শুই লওঁগৈ ময়ো তাৰপৰা গধূলি আকৌ ওলাই যাম তাৰপৰা আপোনালোকক আকৌ দেখুৱাম তো ভিডিঅ'টো আগলৈ চাই থাকিব তো এতিয়া গধূলি 7:30 বাজিছে আৰু অকণমান ওলাই যাওঁ বেটাক দেখাওঁগৈ পূজা আৰু আপোনালোককো দেখাই আছোঁ আহকচোন তো আমি পূজা চাই আহি দাদা ঘৰ পালোহি আৰু এইকেইটা বেটাৰ বেটি দুইটা খেলি আছে আৰু এইফালে বৌয়ে ভাত বনাই আছে চাওঁচোন কি বনাইছে বাঢ়িবই হ'ল পিছে কি বনাইছা মাংস কি মাংস বনাইছা ব্ৰইলাৰ আৰু দাইল এয়া এইবিলাক বাঢ়িলেই পিছে তাৰপৰা খাই বৈ যামগৈ আৰু বেটাও চেলেক্স খাই ল'লে ন চুমচুম বেটা খেলি আছে ন হয়নে আৰু এইফালে তুমি কি কৰিছা আৰু এতিয়া সি ঘৰ পালোহি আৰু ঘৰ সোমাই বেটাই এয়া গেছ বেলুন খেলি আছে আৰু নীলৰ পৰা এটা লৈ ল'লে ঐ বেলুন খেলি খেলি পৰি যাবা বাপেকে চাবিত বান্ধি দিছে বেলুনটো এতিয়া মই বেলুন খেলিছোঁ ৰুমটো লেতেৰা হৈ আছে আহি পাই অথনি কাপোৰ খুলি কাপোৰ জমা হোৱা নাই আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে তেন্তে আজিলৈ বাই বাই